ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অলপ বেলেগ ধৰণে ওলাইছোঁ, কাৰণ আজি মেডাম মেফি হয়, সেইকাৰণে পূজা কৰিবলৈ যাওঁ। তাত আমি কি কৰোঁ সকলোবোৰ দেখাই যাম আপোনালোকক। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া গৈ আছোঁ, লগত আছে বিদিশা, এইফালে ভণ্টি। এতিয়া পাই গ'লোহি। এইফালে পতাকা উত্তোলন কৰি থৈ দিছে। এইফালে পূজা কৰি আছে। আমি অলপ আগত কৰিলোঁ পূজা, আৰু বাকী থকাবোৰে কৰি আছে লাহে লাহে। আহোমসকলৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি মেডাম মেফি উদযাপন কৰা হয়। এইফালে 10জন দেৱতাক প্ৰমুখ্যে কৰি পূজা অৰ্চনা কৰা হৈছে। এইফালে এইদৰে পণ্ডিতে পূজা অৰ্চনা কৰি আছে। পূজা অৰ্চনাৰ লগতে ইয়াত বিভিন্ন প্ৰতিযোগিতা, চিত্ৰাংকন, কুইজ আৰু সাজপাৰ প্ৰতিযোগিতাও উদযাপন কৰা হৈছিল। এইফালে বৰ সুন্দৰকৈ কোৰাছ গাবলৈ আৰম্ভ কৰিছে। এটি কোৰাছৰ সৈতে মুকলি সভা আৰম্ভ কৰিছে। এইফালে গাহৰি পোৰা আৰু চাইমদ বিক্ৰী কৰিছে দোকানত। সকলোৱে মিলি ইয়াত প্ৰীতিভোজ গ্ৰহণ কৰিছে, আৰু সকলোৱে লগ লাগি খোৱাৰ আনন্দই বেলেগ। এইফালে ভিতৰতো খোৱাৰ ব্যৱস্থা কৰিছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই।